হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি কৈ আছোঁ মিনি পিকনিক এটা কৰিম বুলি। আমি গৈ আছোঁ পশ্চিম নাওকাটাৰ শুক্লাই নদীৰ পাৰত। গৈ পাই প্ৰথমে সোমালোঁ নদীখনৰ ওচৰতে থকা পাৰ্কখনলৈকে, যিখনৰ নাম হৈছে জাউলাওপুৰী পাৰ্ক। আৰু প্ৰথম সোমাই কাটি ল'লোঁ টিকেট পাৰ পাৰ্চন 20 টকাকৈ। পাৰ্কখনত সোমাই গৈ পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া আছিল আৰু পাৰ্কখন ডাঙৰো আছিল। আমি যোৱা দিনাখনত যিহেতু খ্ৰীষ্টমাছ আছিলে, গতিকে ল'ৰা ছোৱালীৰে ভৰি আছিল। ফুলৰ সৌন্দৰ্যতাৰ কথা নকলেও জানেই, ইমান ধুনীয়াকৈ ফুলি আছিল ছিজন ফ্লাৱাৰবিলাক। এইপিনে হৈছে এটা ষ্টেচু। কোনে কোনে এতিয়ালৈকে গৈছে পাৰ্কখনত জনাবচোন কমেণ্ট এটা কৰি। আৰু যিসকলে এতিয়ালৈকে যোৱা নাই তেওঁলোকে এবাৰ যাব, ভাল পাব আপোনালোকে গৈ তাত। আৰু তাৰ পৰা ওলাই আহিয়ে আমি খাই ল'লোঁ ফুচকা, আৰু ফুচকা ছোৱালীবিলাকৰ কিমান প্ৰিয় জানেই। তাৰপিছত গ'লোঁ আমি আমাৰ ডেষ্টিনেশ্যনলৈকে, য'ত আমি পিকনিক কৰিম। আৰু প্ৰথমে গৈ পাই ধুনীয়াকৈ বহি ল'লোঁ। আৰু আমি প্ৰথমে খালোঁ স্প্ৰাইট, তাৰপিছত খালোঁ ৰুটি, আলু ভাজি আৰু চিকেন। আমি ঘৰতে বনাই লৈ গৈছিলোঁ। আৰু সময়বিলাক যে ইমান সোনকালে গুচি যায় নহয়নে। আৰু এইপিনে ধুনীয়াকৈ দেখুৱাই দিলোঁ পৰিৱেশটো। তাৰপিছত আমি আহিলোঁ ঘৰলৈকে, আৰু এইপিনে আমাক থৈ তেওঁ গ'লগৈ ঘৰলৈকে। আৰু আজিলৈ ইমানেই, বাই।